এয়া মোৰ পুদিনা গছ চাওকচোন কিমান ধুনীয়াকৈ হৈছে। বিনা চেনিৰ আদা, জালুক, লং, তেজপাত, পুদিনা আৰু নেমুৰ ৰসেৰে বনোৱা এই লাল চাহবিধ এই পেণ্ডামিকৰ সময়ত মেডিচিনৰ দৰে কাম কৰে। ই ৱেট লছতো সহায় কৰে আৰু ই বডি ইমিউনিটি বহু পৰিমাণে বঢ়াই দিয়ে। মই ননষ্টিকৰ কালেকশ্যনবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজিকালি এইবিলাক চবেই ইউজ কৰে, এইটো একো ডাঙৰ কথা নহয়। কথাতে আছে নহয়, শ্বেয়াৰিং ইজ কেয়াৰিং। আসসালামু আলাইকুম, নমস্কাৰ। আটাইকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ব্লগিং চেনেল খাদিজাজ ব্লগলৈ। আশা কৰোঁ যোনে য'তে আছে ভালে আছে আৰু কুশলে আছে। মই মোটামুটি আছোঁ আৰু আজি আপোনালোকৰ লগত মোৰ কিটচেনৰ এটি ব্লগ শ্বেয়াৰ কৰিবলৈ আহিলোঁ। আশা কৰোঁ আপোনালোকৰ এই ব্লগটো ভাল লাগিব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকত ফ'ল' কৰি ৰাখি দিব যদি মোৰ ভিডিঅ'বোৰ ভাল পায়। যিহেতু ৰান্ধি বাঢ়ি ভাল পাওঁ, কিটচেন সজাই ৰাখি ভাল পাওঁ আৰু কিটচেনৰ যিবিলাক লাগতিয়াল বস্তু থাকে সেইবিলাক নিজৰ পচন্দৰ মতে কিনি ভাল পাওঁ। মোৰ হাজবেণ্ডেও কিটচেনৰ বস্তুবিলাক কিনি বহুত ভাল পায়। তাৰ যিটো পচন্দ হয় সি অনলাইনৰ পৰাই হওক বজাৰৰ পৰাই হওক কিনি আনে। মোৰ আগৰ গেছৰ চোলাটো বেয়া হ'ল, সেইটো ঠিক কৰিব দিছিলে, ঠিক হৈছে নে নাই গম নাপাওঁ। আজি এটা নতুন গেছৰ চোলা আনি দিছে, বহুত ভাল লাগিছে, প্ৰেষ্টিজৰ হয়। অনলাইনৰ পৰা এটা কুকাৰ আনি থৈছে, সেইটো ননষ্টিকৰ হয়, সেইটো এতিয়ালৈ খোলা নাই, সেইটো আনবক্সিং কৰিম। আৰু লগতে আগৰো মোৰ কেইটামান পেন, তাৰপিছত প্ৰেছাৰ কুকাৰ, চচপেন এইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আচলতে ননষ্টিকৰ বস্তুবোৰ ইউজ কৰি বহুত ভাল লাগে। মই জানো আজিকালি এইবিলাক সকলোৱে ইউজ কৰে, তথাপিও মোৰ কেইটামান বস্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কথাতে আছে নহয়, শ্বেয়াৰিং ইজ কেয়াৰিং। So let's get started. So guys, আজি এই প্ৰেছাৰ কুকাৰটো মই ফাৰ্ষ্ট আনবক্সিং কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এই প্ৰেছাৰ কুকাৰটো হ'ল ফুটুৰাৰ প্ৰেছাৰ কুকাৰ। এইটো 15 দিনমান আগতে আনি থৈ দিছিলে, এতিয়ালৈ আনবক্সিং কৰাই নাছিলোঁ আৰু এইটো ভাত চাত একো বনোৱাই নাই। চ' আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰি আনবক্সিং কৰি আছোঁ। এইটো ফুটুৰা, এইটো প্ৰেছাৰ কুকাৰটো মোৰ হাজবেণ্ডে আনিছে, এতিয়ালৈ খোলাই নাছিলোঁ। চাওক ভিতৰত কি আছে কি নাই। এইটো আৰু এইটো ভিতৰত থাকে আৰু এইটো এটা ব্ৰাছ আছে, ব্ৰাছ এইটো এইবিলাক চাফা কৰাৰ কাৰণে, এইবিলাকত ভাত চাত সোমাই থাকিলে এনেকৈ চাফা কৰাৰ কাৰণে। এইটোৰ ছিষ্টেমটো এনেকুৱা, হুইচেল দিলে এইটো এনেকৈ উঠে, নিজে নিজে উঠে। অলপ ওচৰৰ পৰা দেখুৱাইছোঁ, কোৱালিটিটো বহুত ভাল আৰু দেখাটো বহুত ভাল লাগে। এইটোৰ প্ৰাইচটো হ'ল 3400 টকা, 3400। এইটো হ'ল 4 লিটাৰ, এইটো হ'ল 5 লিটাৰৰ। এইটো হকিংছৰ হয়, বহুত দিন ইউজ কৰি আছোঁ, বহুত দিন ধৰি, কিন্তু বেয়া হোৱা নাই, একো প্ৰব্লেম পোৱা নাই, বহুত ভাল। কিন্তু এইটো বিৰিয়ানী চিৰিয়ানী পোলাও চোলাও বনাবলৈ এইবিলাক ননষ্টিকৰ প্ৰেছাৰ কুকাৰ বহুত ভাল। এইটো এটা হকিংছৰ, এইটো ননষ্টিকৰ হয়, এইটো 3 লিটাৰৰ। হ'ল 1 মাহমান হ'ল এইটো ইউজ কৰা। চাওক কিমান চকচকীয়া হৈ আছে, 1 মাহ হৈছে তথাপি চব বনাওঁ, দালি ভাত এইটোতেও বেছিকৈ বনাওঁ। আমি যিকেইটা মানুহ তাৰমানে এইটোত ধুনীয়াকৈ হৈ যায়, সেইকাৰণে এইটোতে বেছিকৈ বনাওঁ। 1500 লৈছে এইটো। এইটো এটা ফুটুৰাৰ চচপেন, এইটো চাহ বনাব পাৰি, চব্জিও বনাব পাৰি আৰু তলত ইণ্ডাকশ্যন আছে। এইটো তাৰমানে ইণ্ডাকশ্যন কাৰেণ্টৰ গেছতো বনাব পাৰি, কিন্তু এই দুটাত নাই, এইটোতো নাই, এইটোতো নাই। এইটো এটা পেন, এইটো ঢাকন আছে, এইটো ষ্টীলৰ ঢাকন। আৰু এইটো পেনটো, ইয়াত ৰুটি ভাজিব পাৰি, চব্জি বনাব পাৰি,
অমলেট ভাজিব পাৰি, চব কৰিব পাৰি। এইটো চচপেন, এইটো ইণ্ডাকশ্যন, এইটো এটা তাৱা, এইটো ৰুটি সেকিব পাৰি, অমলেট বনাব পাৰি। এইটো স্পেচিয়েলি ৰুটি সেকাৰ কাৰণে। তাৱাটো কিন্তু বহুত ভাল, একো তেল চেল দিব নালাগে, এনেই কিন্তু ৰুটি ধুনীয়াকৈ হৈ যায়, বা অমলেটত অলপমান তেল দিলে হৈ যায়। এইটো কিন্তু বহুত দিন হ'ল ইউজ কৰা, 5 বছৰমান হৈছে ইউজ কৰা এইটো, তথাপিও একদম বেয়া হোৱা নাই। এইটো খুতুৰাৰ হয়, এইটো গুৱাহাটীৰ পৰা মোক বাইদেউ কিনি দিছিলে 1000 টকা দি। সিহঁতে কেণ্টিনৰ পৰা কিনে, 5 বছৰ আগত এইটো বাহিৰত 1500 টকা আছিল, বাইদেউ কেণ্টিনৰ পৰা 1000 টকা দিছোঁ। এই পেনটো একচুৱেলি মই ভিডিঅ'তে ব্যৱহাৰ কৰোঁ বেছি, এনেও বনাওঁ হঠাৎ কেতিয়াবা। এইটোতো ইণ্ডাকশ্যন আছে। আচলতে ইণ্ডাকশ্যনৰ এই বস্তুটো থাকিলে ভাল হয়। ইণ্ডাকশ্যনতো বনাব পাৰে, গেছতো বনাব পাৰে। এইটো নাথাকিলে কেতিয়াবা দিগদাৰ হয়, ইণ্ডাকশ্যনত দিব নোৱাৰি, অকল গেছতে পাৰি। এইটো মোক হাজবেণ্ডে আনি দিছিলে, এইটো 1500 টকাই দি আনিছিলে। এইটোত ঢাকন নাই, এইটোত বেছিকৈ মাংস চাংস বেছিকৈ বনালে এইটোত বনাওঁ, বহুত ভাল। কিন্তু এইটোতো ইণ্ডাকশ্যন নাই। আৰু ডিপ ফ্ৰাই কৰাৰ কাৰণে পাপৰ ভাজি, তাৰপিছত তেল পিঠা, পকৰা ইত্যাদি এইটোত মই বনাওঁ, বহুত ভাল। ননষ্টিকৰ পেনবিলাকত এটা সুবিধা কি, অলপমান তেলত হৈ যায় আৰু তেল শুকাই নাযায়, তেলখিনি বহু সময়লৈ থাকি যায়। এইটোতো কিন্তু ইণ্ডাকশ্যন। গাইজ, গোটেইবিলাক এদিনতে শ্বেয়াৰ কৰা সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘল হৈ যাব, গতিকে এইখিনি আজি শ্বেয়াৰ কৰিলোঁ। এতিয়া মই গেছৰ চোলাটো আপোনালোকক দেখুৱাম, আৰু গেছৰ চোলাটো মই ফিট কৰি চাওঁ কি বনাওঁ, গতিকে চাই থাকক। এইটো মোৰ গেছ অভেনটো, এইটো খোলাই নাই, আজি আনিছে জাষ্ট। এইটো পেকেটৰ পৰা উলিয়াইছে, কিন্তু প্লাষ্টিকবিলাক মই এতিয়া চেক কৰি আছোঁ। আগৰটো মোৰ এনেকুৱাই আছিল, এয়া মোৰ পুদিনা গছ, মই এটা হেঙিং টাবত ৰুই থৈছিলোঁ, চাওকচোন কিমান ধুনীয়াকৈ হৈছে, একদম ফ্ৰেছ ঘৰৰ পুদিনা। ইয়াৰ পৰা মই নি এতিয়া মই অলপ লাল চাহ বনাম, চাওক না কিমান ফ্ৰেছ মোৰ পুদিনাজোপা। আৰু আছে, তাৰ পৰা মই ইয়াত আনি ৰুই থৈ দিছিলোঁ, ধুনীয়াকৈ হৈছে। কিন্তু এয়া আৰু এটা টাবত ৰুই থৈছিলোঁ, ইয়াতো কিন্তু ধুনীয়াকৈ হৈছে পুদিনা। ইয়াৰ পৰা মই লৈ যাম। এতিয়া মই ইয়াৰ পৰা দুটামান তেজপাত লৈ যাম। এয়া মোৰ তেজপাত গছ, চাহত মই তেজপাত লৈ যাম, একদম ফ্ৰেছ তেজপাত। দুটা তেজপাত লৈছোঁ, পুদিনা, অলপমান আদা লৈছোঁ, এয়া 5টামান লং লৈছোঁ, জালুক। এইকেইটা বস্তু দি চাহ বনাই খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে বাঢ়ি যায়। এতিয়া যিহেতু পেণ্ডামিকৰ ছিজন চলি আছে, কাৰ কেতিয়া ক'ৰ'না হৈ যায় কোনেও ক'ব নোৱাৰে, গতিকে এইকেইটা বস্তু দি পুৱা গধূলি দুপৰীয়া যেতিয়াই পাৰে, যিমান বাৰ পাৰে চাহ বনাই খাবলৈ চেষ্টা কৰক। বিনা চেনি নিদিয়াকৈ যদি এইকেইটা বস্তু দি চাহ বনাই খায়, তেতিয়াহ'লে চৰ্দি কাহ আপোনাৰ কাষ চাপিবই নোৱাৰে। আপোনাৰ ইমিউনিটি বহুত পৰিমাণে বুষ্ট হৈ যাব, আপোনাৰ গল চল একো বেয়া নহয়, একদম ধুনীয়া হৈ থাকিব, আপুনি নিজে বহুত ষ্ট্ৰং ফিল কৰিব। এইকেইটা বস্তু দি চাহ বনাই কমপক্ষে পুৱা গধূলি খাব বিনা চেনিত, আৰু ল'ৰা ছোৱালীকো খুৱাবলৈ চেষ্টা কৰিব। ল'ৰা ছোৱালীয়েতো এইবিলাক নাখায়, মই জানো। চাহ বনোৱা চচপেনটো মই লৈ লৈছোঁ, আৰু ইয়াত 1 কাপ নৰ্মেল পানী লৈ লৈছোঁ। যিহেতু চাহ মই অকলে খাম, সেইকাৰণে 1 কাপ পানী লৈছোঁ। এতিয়া আদা, জালুক, লং এইবিলাক দি দিলোঁ। এইবিলাক
ইনগ্ৰিডিয়েণ্টছ আগতে দি দিব লাগে এইবিলাক দিয়াৰ পিছত গেছৰ ফ্লেম ল' কৰি দিব লাগে তেতিয়াহে অলপ উতলাৰ পিছত এইবিলাকত থকা ৰস ফ্লেভাৰখিনি পানীত গুচি আহিব এতিয়া তেজপাত আৰু পুদিনা পাত দি দিলোঁ 5 মিনিট পিছত মোৰ কিন্তু এইটো গ্ৰীণ টি ৰেডি এইটো চাহপাত নিদিয়াকেও খাব পাৰে গ্ৰীণ টিৰ দৰে এইটো কিন্তু গ্ৰীণ টিৰ হিচাপে কাম যদি আপুনি লাল চাহ খাই ভাল পায় অলপমান চাহপাত দিব পাৰে অলপমান চাহপাত দিয়াৰ পিছত ধুনীয়া এটা কালাৰ আহি গৈছে মোৰ চাহত চাওক এতিয়া মই এই চাহ কাপত অলপমান নেমু টেঙা চেপি দিম নেমু টেঙাতো ভিটামিন সি থাকে আমি সকলোৱে জানো এই কৰোণাকালীন সময়ত আমাৰ বডিত এই ভিটামিন সি দৰকাৰ গতিকে এই নেমু টেঙাই দি এনেকুৱা লাল চাহ বনাই খাওক আৰু নিজৰ বডি ইমিউনিটি বুষ্ট কৰি ৰাখক নিজকে স্বাস্থ্যৱান কৰি ৰাখক সো গাইস আজি এইখিনিয়ে ভিডিওটো কেনেকুৱা পালে মোক কিন্তু কমেন্ট সেকশনত জনাবলৈ একদম নাপাহৰিব আৰু লাইক কমেন্ট শেয়াৰ আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকত ফলো মাৰি থৈ দিব আৰু মোৰ লগত থাকিব মোক উৎসাহ উদ্দীপনা দি থাকিব গতিকে আজি ইমানে পুনৰ লগ পাম অন্য এটি ভিডিওৰ সৈতে বহুত ভালে থাকিব বাই লাভ ইউ